তাহানিৰ সেই ৰাতিবোৰ, সেই জন্তি আৰু চোতালত বহি আইতাৰ মুখত শুনা সাধু কথাবোৰ মনত পৰেনে? মনটো ভাল লাগি গ'ল নহয়। কি যে আছিল মধুৰ সময়। কিন্তু আজি আৰু সেই দিন নাই। কাৰো ওচৰত সময় নোহোৱা হ'ল। জীৱন সংগ্ৰামৰ এক অহৰহ যুদ্ধ, আগবাঢ়ি যোৱাৰ প্ৰতিযোগিতা, মুঠতে ৰ'বলৈ কাৰো সময় নাই। সেয়েহে মই আহিলোঁ আজি আইতা ককাৰ দায়িত্ব পালন কৰিবলৈ। হাঁহিছে? সাধু কথা ক'বলৈ আহিছোঁ মই, শুনিবনে? ঠিক আছে, আইতা বা ককাৰ নিচিনা ইমান শুৱলা নহ'ব পাৰে, কিন্তু কথা দিছোঁ চেষ্টা অব্যাহত থাকিব। কি সময় নাই আপোনাৰ? সঁচা কথা, সময় যে কাৰোৱে নাই। আচ্ছা, এটা কথা কওকচোন, আমি কিমান দিন জীয়াই থাকিম? যদি কওঁ কিমান বছৰ বা কিমান সপ্তাহ? কিয় সুধিছোঁ? কাৰণ আজি সাধু কথাটোৱে হ'ল ৪,০০০ সপ্তাহৰ বিষয়। মানে যদি এজন মানুহৰ গড় আয়ু ৭৬ বছৰ হয়, তেন্তে ৪,০০০ সপ্তাহ হ'ব ন? আৰু সাধু কথাটো মানুহৰ জীৱনক লৈয়ে। বাৰু, এই পেজটো যে, এইটো অকল সাধু কথা ক'বলৈ। কি আপোনাৰ সময় নাই? কিন্তু মোৰ ওচৰত যে বহুত সময়, ঢেৰ সময়। সেইকাৰণে মই আহিছোঁ সাধু কথা ক'বলৈ। এইটো মোৰ দায়িত্ব। কাৰো ওচৰত সময় নাই, সেইকাৰণে মই এইটো দায়িত্ব মোৰ পাতি লৈছোঁ। আৰু আপুনি আহিবই লাগিব। আৰু প্ৰথম সাধু কথাটো হ'ব ৪,০০০ সপ্তাহৰ ওপৰত, যিটো সাধু কথা আৰম্ভ কৰিছিল অলিভাৰ বুকাৰমেন বুলি মানুহ এজনে। ক'ৰ মানুহ? হয় আৰু ক'ৰবাৰ, আমেৰিকাৰো হ'ব পাৰে, ইংলেণ্ডৰো হ'ব পাৰে, আৰু অন্য দেশৰো হ'ব পাৰে। ক'ম বাৰু অহা ভিডিঅ'টোত। তেতিয়ালৈকে এই পেজটো ফ'ল' কৰি ৰাখক। সাধু কথাটো কিন্তু বহুত ইণ্টাৰেষ্টিং। আহিব দেই।